দোস্ত আজি আমি মহাযুগত বহি লৈছোঁ আমাৰ প্ৰদীপ দা আছে আমাৰ সভাপতি দুৰ্গা কমিটি এইফালে আমাৰ ৰাজা দা আছে আমাৰ কোষাধ্যক্ষ ধনভৰালী শুভ সন্ধিয়া সকলোলৈ লগতে শুভ নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোক সকলোলৈ। হে দোস্ত আজিৰ ব্লগটো ধৰ্মমূলক ব্লগ আৰু আজি নৱমী পূজা। আজি নৱমী পূজাৰ মই মহাযজ্ঞত বহিম আৰু মহাযজ্ঞত কি হ'ব আৰু আজি যিটো আৰতি প্ৰতিযোগিতা আছে আৰু এই প্ৰতিযোগিতাত কি হ'ব তাৰ কিছু ভিউজ আপোনালোকক দেখুৱাম। হে দোস্ত ৱেলকাম বেক টু দ্য টাইগাৰ্ছ ফ্ৰম আছাম। এই দোস্ত আপোনালোকে যদি ফেচবুক পেজত ভিডিঅ'টো চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব, ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। হেল্ল' দোস্ত আজি আমি মহাযজ্ঞত বহি লৈছোঁ। আমাৰ প্ৰদীপ দা আছে আমাৰ সভাপতি দুৰ্গা কমিটি, এইফালে আমাৰ ৰাজা দা আছে আমাৰ কোষাধ্যক্ষ ধনভৰালী। একদম টকা প্ৰচুৰ আছে, একদম পুৰা ভৰি পৰিছে আমাৰ ধনভৰালী। क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। এইফালে আমাৰ আছে সদস্য সভানেত্ৰীসকল আমাৰ পূজা মণ্ডলী এইফালে বহি আছে। এইফালে আমাৰ আৰু এইফালে আপোনালোকক চিনাকি কৰি দিছোঁ। এয়া হৈছে কি নাম, মই নামটো পাহৰিছোঁ, মিথুন পুৰোহিত। আমি কালু বুলি কওঁ মৰমতে, আপোনালোকে নেমাতিব দেই কালু, আমি মৰমতে কালু বুলি কওঁ দেই। আৰু এইফালে আছে মই চিনি পোৱা নতুনকৈ এইটো চিনাকি দিলে ভাল হয়। আমাৰ কি হয় অৰ্ধাংগিনী ইয়াৰ আপোনাৰ নামটো? অ'কে ঠিক আছে, থেংক ইউ ছ' মাছ। হেপী দুৰ্গা পূজা। এইফালে আমাৰ মাহী যথেষ্ট কষ্ট কৰিছে, একদম মানে চান্দা উঠোৱাৰ পৰা এতিয়ালৈ লাষ্ট মমেণ্ট কৰি আছে। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। আমাৰ মাহীয়ে এইটো দুৰ্গা উৎসৱ মণ্ডপত কৰি আছে আৰু মাহীৰ দীৰ্ঘ আয়ু কামনা কৰি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ। আৰু সিহঁতৰ ভাল ঘৰত চাকৰি থোৱাৰ ঘৰত বিয়া সোমাই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ। এই ভাল টপ ৰিজাল্ট কৰি আমাৰ লক্ষীবোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ আৰু ভাল দৰা পাই যেন চবে। तू समझा? हाँ नहीं तू समझा नहीं। আমাৰ মহাযজ্ঞ এতিয়া শেষ হ'ল। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আপোনালোকে ভালে আৰু কুশলে থাকক আৰু আপোনালোকৰ জীৱনটো আৰু উজ্জ্বলকৈ যাওক। আৰু আজি মহাযজ্ঞ ইমানতে সমাপ্ত হ'ল আৰু নেক্সট পৰ্যায়ত যিখিনি কাৰ্যখিনি হ'ব আপোনালোকক দেখুৱাই থাকিম। আৰু মোৰ লগতে আছে মোৰ সভাপতি প্ৰদীপ দে। এই আপোনালোকক চিনাকি দিছে প্ৰদীপ দে সভাপতি আৰু মই এই আমাৰ প্ৰদীপ দে আমাৰ সভাপতি আৰু মই এইটো সম্পাদক কাৰ্যচন্দ্ৰ দে। আমাৰ দুটা মিলি আমি পূজাটো মাজত পাৰ কৰিলোঁ। আৰু এইফালে আমাৰ প্ৰসাদ বিতৰণ আছে, যথেষ্ট হেল্প কৰিছে ইয়াৰ অনামিকা দা। অনামিকা কিবা ক'ব বিচাৰা? ओ भाई
मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक। এয়া অঞ্জন দাসৰ ছোৱালী অনামিকা দাস ককা দুটাৰ বাটে। সঞ্জীৱ দত্ত ডাঙৰীয়া মোৰ মামা, তেখেতকো এখন গুণাত কাম কৰা সম্বৰ্ধনা জনাব তৃষা দাসে। ইয়াৰ পাছত সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমি আমাৰ বিচাৰক শিৱম দাসক, তেখেতৰ সম্বৰ্ধনা জনাব আমাৰ সদস্য শিৱদা নাহাজন। ইতিমধ্যে আমার বিচারকের সম্বর্ধনা ইতিমধ্যে সমাপ্ত করল। ধন্যবাদ। শুভ সন্ধিয়া সকলোলৈ, লগতে শুভ নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোক সকলোলৈ। আজি এই শুভ মুহূৰ্তত আমাৰ ঐতিহ্যবৰ্ধিত ৰাংচালি দুৰ্গা মন্দিৰ প্ৰাংগণত আমি প্ৰতি বছৰে পালন কৰি অহা উদযাপন পৰিচিত অনুষ্ঠিত কৰি অহা দৰে এই বছৰো আমি আমাৰ আৰতি প্ৰতিযোগিতা আৰু মমবাতি বন্তি বন্টন প্ৰতিযোগিতা আৰম্ভ কৰিব লৈছোঁ। গতিকে এই ক্ষেত্ৰত বয়স আৰু অভিজ্ঞতা দিশৰ পৰা অতি কনিষ্ঠ মোক এই গুৰুদায়িত্ব অৰ্পণ কৰাৰ বাবে তেখেতসকললৈ কমিটিৰ সকলো বিষয়ববীয়াসকললৈ মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে মই কমিটিৰ ওচৰত এটি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ ঘোষকৰ দায়িত্বত থকা সন্মানীয় শ্ৰীযুত ৰাজেন্দ্ৰ ডাঙৰীয়াকো এখন ইছলাম কামচাৰে সম্বৰ্ধনা আগবঢ়ায়। তেখেতে আৰম্ভণিৰে পৰা এই ক্ষেত্ৰত পূজা আমাৰ এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে। গতিকে মোৰ অনুৰোধ যে তেখেতলৈ এখনি পূজা গামোচাৰে সম্বৰ্ধনা আগবঢ়ায়। ধন্যবাদ। ধন্যবাদ। আপোনালোকৰ আগত মই ইতিমধ্যে চিনাকি কৰি দিলোঁ বিচাৰকসকলক। গতিকে এতিয়া আমাৰ আছে বন্ধুসকলে এই কাৰ্যসূচী আৰম্ভ কৰিব লৈছোঁ। নহ'লে দিনা প্ৰথম যিসকলে আজিৰ এই বন্ধুসকলক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে তেখেতসকলৰ নামৰ তালিকা দাখিল কৰিব লাগে। আমি দেখিছোঁ 3টা নাম পোৱাৰ কাৰণে আমাৰ এইটো কনফাৰ্ম ভাইসকল, গতিকে এয়া আমাৰ গুৰুজন আমি বাটুৱাই দিছোঁ। আপোনালোকে আৰম্ভ কৰিবলৈ অনুৰোধ কৰা হয়।
can't fight it. I can't fight it. You wreck my mind, I'm losing my sleep. But you know that it's all that I need. So don't leave me alone. La 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 la. Don't leave me alone. La 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 la. Don't leave me alone. দ্বিতীয় স্থান অধিকার করেছে আরতি প্রতিযোগিতা শ্রী কাজল দে। এই শ্রী কাজল দে উজ্জ্বল ভবিষ্যৎ কামনা কৰিছো। আগন্তুক পথত আৰু ধুনীয়াকে আৰতি প্ৰদৰ্শন কৰিব। এই দোস্ত আজি ভিডিওটো কেনে লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিওটো বহুত শ্বেয়াৰ কৰি দিব। আৰু আগন্ত আহিবলগীয়া যিটো আহিব দশমী, বিজয়া দশমী ভিডিওটো আপোনালোকক দেখুৱাম।
নিউ ভিউৱাৰ্ছে যদি চেনেলটোত আহিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব তেন্তে আজিলৈ আহোঁ টাটা বাই বাই खत्म बाय बाय टाटा गुड बाय गया रोग है लगा हुआ जो लिखता हर बात पे मिलूंगा मैं मरा हुआ नशेड़ियों के साथ में उस रात में मौजूद था जो तेरा है वजूद में